দক্ষিণ হাবি কৰ্মীবস্তিৰ নগাঁওকে লৈ নৱজ্যোতি গাঁও ACB সাঙুৰি এই ভোট কেন্দ্ৰৰ আজি ভাৰতীয় জাতীয় কংগ্ৰেছী দলৰ সাংগঠনিক সভাৰ পৰিচালনাৰ দায়িত্ব থকা সন্মানীয় সভাপতি সমাজকৰ্মী এজন জ্যেষ্ঠ ব্যক্তি সন্মানীয় বিবল কবি ডাঙৰীয়া মণ্ডল কংগ্ৰেছ কমিটি সন্মানীয় গোট দায়িত্ব থকা সভাপতি সমাজকৰ্মী কৰ্ণদাতি ডাঙৰীয়া যুৱ কংগ্ৰেছ কমিটি সন্মানীয় ৰাজ্যিক গোট দায়িত্ব থকা সম্পাদক ভূপেন্দ্ৰ দাস ডাঙৰীয়া সন্মানীয় সমাজকৰ্মী মঞ্চত উপস্থিত লাহন ডাঙৰীয়া দক্ষিণ হাবি কৰ্মীবস্তিৰ সন্মানীয় প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাৰ সন্মানীয় সমাজকৰ্মী খগেন সন্দিকৈ ডাঙৰীয়া যুৱ কংগ্ৰেছ কমিটিৰ গোট দায়িত্ব থকা যোৰহাট জিলাৰ নৱনিৰ্বাচিত উপসভাপতি শিৱচৰণ হাতীবৰ ডাঙৰীয়া ইয়াৰ প্ৰমুখ সাধাৰণ সম্পাদক মঞ্জিত দাস যুৱ কংগ্ৰেছ কমিটিৰ মইনী সমষ্টিৰ গোট দায়িত্ব থকা সভাপতি নৱনিৰ্বাচিত কপিল চন্দ্ৰ বৰুৱা ডাঙৰীয়া ইয়াৰ প্ৰমুখ সাধাৰণ সম্পাদক সুমিতা গগৈ মিণ্টু কৈৰী নীৰেণ গোৱালা সন্মানীয় পিতৃস্বৰূপ জ্যেষ্ঠ লোকসকল মাতৃস্বৰূপ আইসকল ইয়াৰ প্ৰমুখ অংগনবাদী বাইদেউসকল সন্মানীয় ৰাইজ বন্ধু বান্ধৱী কণকণ মইনাসকল দীপকৰ্মী কাহ যাব আৰু সন্মানীয় ৰাইজ মই সকলোকে আন্তৰিক শ্ৰদ্ধা প্ৰণাম নমস্কাৰ জ্ঞাপন কৰিছোঁ। খেতিপথাৰৰ বতৰ দুপৰবেলা মানুহৰ খোৱা বনোৱা খানা খোৱা বহুত কাম থাকে। এই কামৰ ব্যস্ততাত আপোনালোকে আহিল সভাখনলৈ ইয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই মুহূৰ্তত আমি পাৰ কৰিবলৈ লৈছোঁ বুথ কমিটিৰ সভা। এইবিলাক পিছাই দিবি ন মাৰবি পিছা মাৰবি প্ৰশ্ন প্ৰশ্ন বেছি কৈছে আমি বুথ কমিটি অলপ পিছতে গঠন কৰিম আৰু আপোনালোকে যদি পচন্দ কৰে আগৰ সমিতিখন আৰু যদি দুই এজন সদস্য বিষয়ে সাল সলনি কৰিব লগা থাকে কাৰণ এই ভোট কেন্দ্ৰ আৰু 4খনমান গাঁৱত সাঙুৰি দক্ষিণ হাবি কৰ্মীবস্তি নগাঁও নৱজ্যোতি গাঁও ACB এনেকৈ 4টা চুবুৰী সাঙুৰি পেলাই ভোট কেন্দ্ৰটো হয়। সেইকাৰণে আপুনি সকলোকে লৈ দিশৰ পৰা আপোনালোকে ইয়াত বিষয় ল'ব লাগিব। আমাৰ দৃঢ় বিশ্বাস অলপ পিছতে ভোট কমিটিখন গঠন কৰা হ'ব। আপোনালোকে আৰু 15-20 মিনিট বহি সভাখনৰ শেষত আপোনালোকে কাৰো যদি নাম অন্তৰ্ভুক্ত কৰিব লাগে 25জনীয়া 30জনীয়া 40জনীয়া আপোনালোকে কমিটিখনত সন্নিৱিষ্ট কৰি ল'ব আৰু সদস্যসকলৰ নাম আৰু লগতে মোবাইল নাম্বাৰটো আপোনালোকে খালি দিব লাগিব। মোৰ নোৱাৰি এই তুই থাকতে লাগবে গাই এই নাই তুই চুপে থাক তোর ভাই লাগে তুই চুপে থাক না ভাই তুই চুপে থাক ন ভাই। আজি যদি এই মুহূৰ্তত ৰাজনীতি কি আমি অকণমান পৰ্যালোচনা কৰোঁ তেতিয়া আমি দেখা পাম যে ৰাজনীতি মানে চৰকাৰ এখনৰ দায়িত্ব বিভিন্ন নীতি অৱলম্বন কৰা, বিভিন্ন দুখীয়া ৰাইজৰ সমস্যা সমাধান কৰাৰ বাবে, বিভিন্ন ৰাইজৰ অসুবিধাবোৰ দূৰ কৰা। আমি এইটো চাগে নিশ্চয় বুজিম যে ৰাজনীতি মানে বিভিন্ন চৰকাৰ এখনৰ নীতি অৱলম্বন কৰি দুখীয়া ৰাইজৰ দুখ বুজি পেলাই সেই সমস্যাবোৰ সমাধান কৰাটোকে ৰাজনীতি বুলি কয়। পূৰ্বত ডক্টৰ মনমোহন সিং ডাঙৰীয়া সোনিয়া গান্ধী মহোদয়ৰ নেতৃত্বত তুমি কথা নাই পাৰ ন চুপে বসে থাক ন ভাই প্লিজ মানে কথা নাই পাৰ ন এইটো মোবাইল বেলেগকৈ দে ন তুমি বসে থাক ন হৈ যায় বুজিলেন তুমি বসে থাক ন মোবাইল বেলেগকৈ দে অলপ মনে থাকিব হা অলপ বহি দিব আৰু কথা নাপাতিব। ডক্টৰ মনমোহন সিং ডাঙৰীয়া সোনিয়া গান্ধী মহোদয়ৰ নেতৃত্বত কেন্দ্ৰৰ কংগ্ৰেছ চৰকাৰ আছিল আৰু ৰাজ্যত আছিলে তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ। আমি কিছু নীতি লৈছিলোঁ যিসমূহ নীতিৰ যোগেদি ৰাইজৰ বিভিন্ন সমস্যা সমাধান হৈছিল, ৰাইজৰ বিভিন্ন অসুবিধা
ৰাইজৰ বিভিন্ন সমস্যা দূৰ হৈছিল। মই চাগে বহাই নক'লেও কোৱা নহ'ব চাগে।